মোৰ এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি হৈছে লক্ষ্মী পূজা আৰু হেতু কাৰণে আগতে যেনেকৈ মানে লক্ষ্মী পূজা পাতে তেনেদৰে আমাৰ ঘৰতো আকৌ চাকি তাকি জ্বলাবলৈ ঠিক কৰিছে তুলসী তলত। আৰু এইফালে আমাৰ ঘৰত ভণ্টি আছে, সি কিবা কৰি আছে আৰু আপোনালোকক দেখাইছো। আৰু এইফালে আমাৰ ভণ্টিয়ে চাকি তাকি ঠিক কৰি আছে। তাই জানে মই যেতিয়া ভিডিঅ'টো আৰম্ভ কৰিব লৈছো ন, তেতিয়া মানে তাই মানে সেই চাকিখন ধৰি দিছেগে। তেতিয়া মানে আৰু তাই কৈছিল জানো নহয় হাৰামি। আৰু ধুলিও আজি পুৰা ধুইছো, তাইও ধুলে ময়ো ধুলো। কিন্তু ধুনীয়া বাৰু, মোৰখিনি একদম কিবা এনেকুৱা একদম ফুলি মেলি আছে। দৌল বাগানত লক্ষী মন্দিৰ আছে আৰু তাতে লক্ষী পূজা পাতে, প্ৰত্যেক বছৰে পাতে, বহুত ডাঙৰকৈ পাতে। আৰু ভাবিছো আমি আজি দুইজনী তালৈকে যাম ন, ভাবিছোঁ আৰু দুইজনী যাম বুলি। আৰু এই বোলে বহুত সোনকালে টোপনি ধৰে, 8টা 7:30 বজাতে তাই ভাগৰ টোপনি ধৰি যায়। আৰু তাই আজি মই কৈছোঁ তই যদি যাওঁ তেনেতো টোপনি ধৰি যাব, তই নেলাগে থাকিব, তই ঘৰৰ ভিতৰত সোমাই থাকিবি। তাই কৈছে লক্ষী পূজা বুলি যেতিয়া টোপনি নধৰে বোলে। আৰু একেবাৰে আপোনালোকক চাকি জ্বলোৱা টাইমত দেখাম আৰু পূজা চাবলৈ যাওঁ টাইমত দেখাম, শেষলৈকে চাই থাকিব। আৰু তাত যে মেলা কিবা মানে দুৰ্গা পূজা যেনেকৈ হয় তাতো তেনেকৈ হয়। আৰু আজি আপোনালোকক দেখাম, চাব দেই আপোনালোকে সকলোৱে। আৰু আমাৰ এইফালে হেৰি আছে, মা নামঘৰ পৰা আহি পাইছেহি, এখেতে আকৌ আগবঢ়াই নিব আছে। আৰু আমাৰ এইজোপা পাৰিজাত ফুল আৰু আমাৰ তুলসীজোপা। আৰু এইফালে গছত মনি প্লেণ্ট। আৰু এইফালে চাবলৈ কি কৰি আছে, এই যে মেকুৰী কুকুৰ বুলি ক'লে কিবা হেৰি হৈ যায় গোটেইজনী, মেকুৰীজনীকো হেৰি হৈছে। এইফালে চাকি তাকি ৰেডি হৈ গ'ল আৰু দেই। কেমেৰামেন এখেত আছিলে, মাত চাত নেমাতিলে। চল পিন্ধা এই পানীটো লগি তলত চাকি দিছে। पठार में देंगे हम ताकि এইফালে চাকি দি দিলে বাবাই কৰিলে হে, আৰু সেইফালে জোন বাইৰ ওলালি। আৰু এইফালে চাওক ভণ্টিয়ে এইফালে প'জ দি ফটো মাৰিছে, এইফালে ময়ো অলপ চানচতে ফটো মাৰি ল'লোঁ। আৰু এইফালে এতিয়া আমি চাহ খাইছোঁ দেই। নামঘৰত হেৰি খিচিৰি আছিলে, শেষেই কৰি পেলালে। কাণফুলি পিন্ধি আছে চব, কাণফুলি হ'ব জেলেপি মেইন পূজাত ন হৈ গ'ল। আৰু এইফালে মই ওলাই মেলি ল'লোঁ হাতত, এইফালে লগত সোমাবৰ কাৰণে আমি ড্ৰেছবোৰ বেলেগ লৈ লৈছোঁ। এইফালে পাপাই আকৌ সেইফালে খেল চাই আছে, যাবলৈ মনে কাৰণে পাপাক বহুত জোৰ কৰি মেলি উলিয়াইছোঁ। আৰু তাৰপিছত এইবাৰ দৌল বাগানলৈ যাওঁ বুলি ভাবিছোঁ। ভণ্টিও ঘৰলৈ গ'লগৈ, ভণ্টি আকৌ ঘৰৰ পৰা সিহঁতি যাব বুলি ক'লে, সেইকাৰণে তাই ঘৰত মানে দাইহঁতৰ লগতে যাব চাগে। আমি এনাইহঁতৰ ঘৰলৈ যাম ফাৰ্ষ্টত, তাৰপিছত এনাইহঁতৰ ঘৰৰ পৰা আকৌ মাহীহঁতক লৈ পিনি এনাইক অকণমান জোৰ কৰিছোঁ। এনাই অকণমান বয়স হ'ল যে, এনাই অকণমান টান পাই হ'লেও মানে জোৰ কৰি পিনি উলিয়ামগৈ। আৰু তাৰপাছতহে আমি দৌল বাগানলৈ যাম। আপোনালোকে সেইফালেকে চাই থাকিব। এইফালে আমি এতিয়া দৌল বাগানৰ ফালে সোমাইছোঁ। আজি বতৰটো অকণমান ডাৱৰীয়া নিচিনা, ডাৱৰীয়া নহয় বৰষুণে দিছিলে। গাড়ীৰ পৰা ভিৰ হৈ গ'ল এইফালে গৈ পিনি, গাড়ী ইমান হৈছে। সুমন দা সেই দোকান সেইফালে দেখাই দিছিলোঁ। মানুহ পুৰা হৈছে দেই। সেই মূৰত এনা থাকি আহিলে।
এয়া হৈছে লক্ষী মন্দিৰ আৰু এইফালে চাওক ইমান সুন্দৰকৈ সজাইছে লাইট ধুনীয়াকৈ একদম পূৰা ডিজাইনত দি বনাইছে আৰু এয়া হৈছে মূল মন্দিৰটো আৰু এইফালে পাপা সোমাই গৈছে আৰু মই এইফালে সোমাই গৈছোঁ আৰু এয়া ভিতৰতে আছে লক্ষী মূৰ্তি আৰু ইয়াতে প্ৰত্যেক বছৰে লক্ষী পূজা হয় দুৰ্গা পূজা কেইদিনমানৰ পাছতে হয় লক্ষী পূজা আৰু ইয়াত বহুত ধুনীয়াকৈ পাতে আৰু ভণ্টিক লগ পাই গলো কি হলে মই কিনিলো লাইট জ্বলা লাইট জ্বলা তৰোৱাল এখন কিনিলো লাইট জ্বলা তৰোৱাল দুটা কিনিলে না ঘি আই ভালে তো বলে কিনো না না হুকালে Monikan son tak son. Hey terus ya. Ini kenapa nak? Zoom lah boleh. Iman beli biasa tak apa, কিন্তু buka sak iman. Tapi kenapa buka masuk? আৰু এইফালে গৈ থাকোঁতে অৰ্চনাক লগ পাই গ'লোঁ ৰিলছ জোক ওলাইছে বোলে আমাৰ নাই কেনেকৈ বহুত জোৰ কৰি মেলি আনিছোঁ নাই জোৰ ওলাইছে বোলে আমাক সেইকাৰণে যাবলৈ নিদিয়ে এইফালে কেনেকুৱা লাগিছে নাই কৈ দিয়ক কাইলৈ ভাত খাই আহিব ইমান ভিৰ Kasi ahi sa gayi বহুত দূৰ লাগে খালি পানী